কামৰ সৰু বৰ লক্ষ্য কৰি কাকোৱেই অৱজ্ঞা কৰা উচিত নহয়। এটা কাহিনীৰ জৰিয়তে আমি এই বিষয়ে আলোচনা কৰিব লৈছোঁ। এখন প্ৰাথমিক বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ পৰিৱেশ বিজ্ঞান পৰীক্ষাৰ একেবাৰে শেষৰ প্ৰশ্নটো আছিল, তোমালোকৰ স্কুলত সদায় প্ৰথমতে কোন উপস্থিত হয়? পৰীক্ষাৰ্থীসকলে এই প্ৰশ্নটো দেখি বিমোৰত পৰিল। কোন বা সদায় স্কুললৈ প্ৰথম আহে? চোকা বুদ্ধিমান ল'ৰাৰ পৰা দুৰ্বল ছাত্ৰ ছাত্ৰীসকল সকলোৱে বিমোৰত পৰিল। সেই প্ৰশ্নটো দেখাৰ পিছত তেওঁলোকে মনতে ভাবিলে, পাঠ্যক্ৰমত নথকা প্ৰশ্ন এটা কিয় দিলে? বহুতে জানিছিল যে স্কুলখন পৰিষ্কাৰ কৰিবলৈ অহা মহিলাগৰাকীয়ে প্ৰথম আহে, যি আহি স্কুলখন চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি যায়। কিন্তু কোনেও মহিলাগৰাকীৰ নাম কি নাজানে। কোনেও উত্তৰত আণ্টি, কোনোৱে বাই, কোনোৱে চাফাইৱালী আৰু কোনোৱে খুৰী বুলিয়েই লিখিলে। কিন্তু কোনেও মহিলাগৰাকীৰ নামটো লিখিব নোৱাৰিলে। পৰীক্ষাৰ ঘণ্টা বজাত সকলো ছাত্ৰ ছাত্ৰীয়ে বহি জমা দি বাহিৰলৈ ওলাই পৰিৱেশ বিজ্ঞানৰ শিক্ষকজনক সুধিলে, ছাৰ, পাঠ্যক্ৰমৰ বাহিৰৰ এই প্ৰশ্নটো কিয় দিলে? স্কুললৈ প্ৰথম সদায় অহা লোকগৰাকী কোন? এই বিষয়ে আপুনি আমাক ক'ব লাগে। তেতিয়া পৰিৱেশ বিজ্ঞানৰ শিক্ষকজনে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ক'লে, স্কুলখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা কামটো অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয়, যাৰ বাবে আমি আহি সুন্দৰ চাফ চিকুণ পৰিৱেশ এটা পাওঁ। তেওঁক নজনাটো আমাৰ অমনোযোগিতাৰ বাহিৰে আন একো নহয়। গতিকে আমি চাফ চিকুণ কৰি ৰখা কাম কৰা মহিলাগৰাকীৰ নাম জানিবই লাগে। পৰিৱেশ বিজ্ঞানৰ শিক্ষকজনে মহিলাগৰাকীৰ নাম আশা বাইদেউ বুলি ছাত্ৰ ছাত্ৰীসকলক ক'লে আৰু ইয়াকো ক'লে যে যিবোৰ মানুহৰ পৰা আমাৰ প্ৰয়োজনীয় কামবোৰ নিয়াৰিকৈ হয়, তেনে মানুহক কেতিয়াও অৱজ্ঞা কৰা উচিত নহয়। এই কথা তোমালোকে মনত ৰাখিবা। আমাৰ সমাজত অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় কাম কৰা মানুহক আমি অৱজ্ঞা অথবা অৱহেলা কৰোঁ। যিসকল নহ'লে আমাৰ অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় কামবোৰ নহয় আৰু আমাৰ অসুবিধা হয়, তেনে কিছুমান মানুহ হৈছে ৰাস্তা পদূলি চাফাই কৰা চাফাইৱালা, স্কুলৰ চকীদাৰ, গোপালক, খেতিয়ক, শাক পাচলিৰ ব্যৱসায়ী, ড্ৰাইভাৰ ইত্যাদি ইত্যাদি। এই মানুহবোৰে আমাৰ সমাজখন, আমাৰ দেশখন চলিবলৈ অতি গুৰুত্বপূৰ্ণ কাম কৰে। খেতিয়কে শস্য উৎপাদন কৰি মানুহক যোগান নধৰিলে মানুহে খাবলৈ নাপাই মৰিব। গৰু ম'হ পালন নকৰিলে আমি গাখীৰ খাবলৈ নাপাম। পজুৱাজনে গাখীৰ নিদিলে আমি গাখীৰ খাবলৈ নাপাম। ড্ৰাইভাৰজনে সুন্দৰ আৰু সুস্থিৰভাৱে গাড়ী নচলালে আমি দুৰ্ঘটনাত পতিত হৈ মৰিম। চাফাইৱালাই ৰাস্তা পদূলি বজাৰ আদি চাফ চিকুণ নকৰিলে আমি চলিব নোৱাৰিম। এটা লেতেৰা পৰিৱেশে গা কৰি উঠিব। কিন্তু সেইসকল মানুহক সৰু কাম কৰে বুলি আমি অৱজ্ঞা অৱহেলা কৰা কথাটো দুৰ্ভাগ্যজনক। ই কেৱল পৰিতাপৰ কথাই নহয়, ই এক অমানৱীয় আচৰণ। ঠিক তেনেকৈ বিয়া সভা নাম আদি অনুষ্ঠানত ৰভা দিয়া, চাহ জলপান দিয়া, খানা ৰন্ধা, চাফাই কামত লগা সকলো নহ'লে একোৱেই নহ'ব। যিবোৰ মানুহ নহ'লে আমাৰ ঘৰখন, আমাৰ সমাজখন, অনুষ্ঠান প্ৰতিষ্ঠান আদি নচলে, সেইসকল মানুহ কেনেকৈ অৱজ্ঞা অৱহেলাৰ পাত্ৰ হ'ব পাৰে? যিসকলৰ ওপৰত নিৰ্ভৰ কৰি আনসকল ডাঙৰ মানুহ হয়, ঠিক
তেনেকৈ মিস্ত্ৰী, বিদ্যুৎ কৰ্মচাৰী, বাচন বৰ্তন বনোৱা লোক, কহাৰ, কমাৰ, কুমাৰ আদি শ্ৰমজীৱীসকল নহ'লে আমাৰ জীৱনৰ গতি স্থবিৰ হৈ পৰিব। তাৰপিছতো আমি সেইসকল ব্যক্তিক, যিসকল ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি আমি বৰ ডাঙৰ মানুহ হওঁ, সেই ব্যক্তিবিলাকক অৱজ্ঞা কৰোঁ। গতিকে আমি সকলো মানুহক শ্ৰদ্ধা, সন্মান প্ৰদৰ্শন কৰিব লাগে। কাকো কামৰ ভিত্তিত অৱজ্ঞা বা অৱহেলা কৰিব নালাগে। প্ৰত্যেককে উপযুক্ত ব্যৱহাৰ কৰি কি কাম কৰিছে তাতোকৈ চৰিত্ৰৰ ওপৰত গুৰুত্ব দি তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিব পাৰিলে আমাৰ দেশখন বা সমাজখন সুন্দৰ হৈ পৰিব। আমি সেইসকল ব্যক্তিক কেতিয়াও অৱজ্ঞা কৰাটো উচিত নহয়। ধন্যবাদ, নমস্কাৰ।